স্কুটি ৰখালোঁ এতিয়া মই গৈ আছোঁ আমাৰ ঘৰত আহিছোঁ এয়া হৈছে মোৰ ঘৰ তোমাৰ ঘৰত আহি আছোঁ গম নাপাই কোনেও ছাৰপ্ৰাইজ দিম মই এতিয়া কি কৰিছা সবে কি কৰি আছা হাই এজনী মাইনা বা মা ক'ত আছা অ ভাত খাবলৈ লৈছে বাই মোৰ ৰংটো কি নীলা কৰি পেলালা মই এতিয়া ইয়াতে বহি মাহঁতে ভাত খাই আহক তাৰপিছত নেক্সট ইয়াৰ পিছৰখিনি দেখাই আছোঁ চবকে লগ পাই আছোঁ তো মাহঁত আহক তাৰপিছত মই কৈ আছোঁ এতিয়া মই ইয়াতে বহি টিভি চাওঁ অ'কে অলপ পিছত আহি আছোঁ মাহঁত ভাত খাই আহিব মই ভাত খাই অলৰেডি আহিলোঁ হেল্ল' ভাত খাই লোৱা অঁ খাই আহিছোঁ মই ভাত আকৌ কেইটামান খাই লোৱা খাই আহিছোঁ তাৰপিছত এয়া মোৰ মাৰো ইউটিউব চেনেল এটা আছে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰটিকে চেনেল 2 ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটোতো ছাবস্ক্ৰাইব কৰিব লগতে মাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব মায়ে তাতে মানে শ্বৰ্টছবিলাক দিয়ে সৰু সুৰাটো এটা ভিডিঅ' দিয়ে আপোনালোকে ছাপোৰ্ট কৰিব তো মায়েও ভাল পাব আৰু মোকো পাৰিলে ছাপোৰ্ট কৰিব এনেকুৱা নতুন নতুন ব্লগ পাই থাকিবৰ কাৰণে এয়া হৈছে মোৰ মা আজি মাৰ ঘৰত আহিলোঁ এই মা ভাত খাই আহি তামোল খাবলৈ লৈছে মই খাই আছোঁ এপল বাই বাই তাৰপিছতে এইটো হৈছে আমাৰ পৰ্টিক ৰুম ইয়াতে মই বহি আছোঁ ইজনী পুতলা পাৰ হৈ গ'ল বাও আছে ঘৰলৈ আহিছে বাৰ ছোৱালীজনী আছে তাৰপিছতে পাপা ভিতৰতে কাম কৰি আছে মায়ে ভাত খাই তামোল খাবলৈ লৈছে মইতো তামোল নাখাওঁৱেই কেতিয়াবা মিঠা পান খাওঁ আৰু তামোল নাখাওঁ ইমান বেছি নাখাওঁ ঠিক আছে এয়া হৈছে তুলসী ভেটি তাৰপিছত এইজনী মোৰ ভাগিন পাহি শইকীয়া ন হাই কৈ দিয়া হাই তাৰপিছত এইখিনি আমাৰ ফুলনি বাগিচা মজা হৈছে ন ফুলখিনি এইখিনি হৈছে ফুল আমাৰ সৰু সুৰা এখন ফুলনি বাগিচা তো গাইজ আমাৰ হোম টুৰটো দেখি কেনেকুৱা পালে জনাব এয়া ফুল চব মায়ে লগায় ফুলখিনি ঠিককৈ মানে গাৰ্ডেনিং কৰে অলপ চলপ ইয়াত আছে গোলাপ ফুল আৰু এইফালে আছে অপৰাজিতা ফুল এইজোপা হৈছে অপৰাজিতা ফুল ধুনীয়াকৈ মানে কাটি থৈছে আৰু ডিজাইনত এয়া জবা ফুল তাৰপিছত এজোপা গোলাপ ফুল এইখিনি বিভিন্ন ধৰণৰ ফুল আছে ফুলৰ মাজতে এয়া চাওক আমাৰ জলকীয়াও লগাইছে জলকীয়া ফুলৰ মাজত তো এইখিনি ফুল আজি মই মোৰ মাৰ ঘৰৰ ফুলনি বাগিচাখিনি দেখাম কেনেকৈ গাৰ্ডেনিং কৰিছে কেনেকুৱা কৰিছে সেইখিনি দেখাম আজি মাৰ ঘৰত আহিছোঁ তো এইখিনি ফুলটো অলৰেডি দেখালোঁ আৰু আছে ফুল ৱেইট ভিডিঅ' শেষ হোৱা নাই শেষলৈকে চাব এইখিনি হৈছে কপৌ ফুল একচুৱেলি
এইটো কপৌ ফুল আৰু এইটো এটা কপৌ ফুলৰ নিচিনা এবিধ ফুল। এইটো হৈছে কপৌ ফুলটো মই একচুৱেলি বিহু নাচাৰ টাইমত সদায় বেলেগৰ পৰা বিচাৰি আনিবলগীয়া হয়, কিনি আনিবলগীয়া হয়। সেইকাৰণে প্ৰায় অলপ 5 বছৰমানৰ পৰা কপৌ ফুল এনেকৈ ঘৰতে ৰুই লৈছে। বিহুৰ সময়ত কপৌ ফুল লাগে, বহুত ভাল লাগে। তো এইখিনি ফুলৰ গাৰ্ডেন দেখালোঁ, মোৰ স্কুটি ইয়াতে থলোঁ। তাৰপিছত আহক মোৰ বাৰ লগত চিনাকি কৰাই দিওঁ। এইজনী মোৰ বা। পুতলা কি খুৱাইছ? ঔষধ খুৱাইছোঁ। কি ঔষধ খুৱাইছ? কি হৈছে আমাৰ পুতলা কলিজা? কি হৈছে? খাবলৈ মন নকৰে, চিপছ খাই থাকে যে ভাত খাবলৈ মন নকৰে। দেখিছে তাই চিপছ ইমান খাই ভাত। এই পুতলা কি কৰি আছা পুতলা? তোমাৰ কাকি আছে বা চাও ইমান ধুনীয়া দে মই চাওঁ বা এয়া দেখিছে মোক ধুনীয়া আঁকিছা দেখোন একদম।